মায়ালু আরে ভাই কি চাই আছা লিংক লাগে নেকি নমস্কাৰ মই বনি আৰু আপোনালোকে চাবলৈ আৰম্ভ কৰিছে বনি ক্ৰিয়েশ্যন আজি আমি কথা পাতিম কেইটামান ৰবাব টেঙাৰ বিষয়ে যিকেইটা ৰবাব টেঙা আপুনিও দেখিলে ক'ব ৱাও ইমান ডাঙৰ আহক তেতিয়াহ'লে ফলপ নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए Shakira, Shakira. I never really knew that she could dance like this. She make up the head wanna speak Spanish. Como se llama? Bonita, Picasa. Shakira, Shakira. Oh baby when you talk like that you make মই ভাবিছিলোঁ সেইজনী অকণমান আগতকৈ ভাল হ'ব কিন্তু ভাল হোৱা সলনি হ'লগৈ বাল মানে ইহঁতক বন্ধুসকল যিমানে আপুনি খজুৱতি মলম নাখানে কিয় খজুৱতিটো মানে নকমেই মই ভাবিছোঁ ইহঁতৰ তাত অলপ ভোট জলকীয়া গুড়িকৈ মাৰি দিওঁ নেকি অসমীয়া সাজপাৰ আছিলে চাদৰ মেখেলা কিন্তু এই বনৰ পক্ষীকেইজনীয়ে চাদৰ মেখেলা পিন্ধিব নোৱাৰে কাৰণ ইহঁতৰ তাত অকণমান খজুৱতিটো বেছি আৰু সেইবাবে সদায় ব্ৰা পিন্ধি থাকে আৰু পুকৰ হিলাই হিলাই ইনষ্টাগ্ৰামৰ পৰা ভিউজ ল'ব বিচাৰে Kaka, kaka, kawajilika, mimi, mama, matisalaka. Kaka, kaka, kawajilika, mimi, mama, matisalaka. Papa, papa, pali. কাকা কাকা কাৱৈ টিলিকা ৰবাব 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 টেঙা ইমান ডাঙৰ ৰবাব টেঙা কেনেকৈ হৈও ইমান ডাঙৰ ভাল লাগিল ভণ্টি বহুত সুন্দৰ লাগিল বহুত আমেজ লাগিলে তোমাৰ ভিডিঅ'টো চাই বাৰে বাৰে তুমি বুকুখন দেখাই আমাক কি বুজাব বিচাৰিছা ছিংগুল ল'ৰাকেইটাক মৰা বুদ্ধি পাতিছা নেকি এইবিলাক নকৰিবা নাপায় দুখে চুব মানে তোমাৰো একেই ন তোমাৰো মানে তাত অকণমান বেছি হৈছে ন খজুৱতিটো চেনীটো চবে খাই আহা তুমি আৰু মই মিলি চিগনেচাৰকে খাওঁ ভণ্টিয়ে হেনো চেনি খাই খাই আমনি লাগিল আৰু সেইবাবে চিগনেচাৰ ধৰিছে চেনিটো চবৰে খায় আহা তুমি আৰু মই মিলি চিগনেচাৰকে খাওঁ কালি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে হয়নে গাইজ বুজিছাই নহয় বুজিছোঁ ভণ্টি সৰু সৰু গছবোৰত ডাঙৰ ডাঙৰ ফল লাগে বুলি তাৰে জ্বলন্ত উদাহৰণ তুমি মাইনা अरे कहना क्या चाहते हो? সৰুতে ইমান ডাঙৰ কৰি নল'বা ভণ্টি বেছি ডাঙৰ হ'লে তললৈ সৰি পৰিব পাৰে যেনেকৈ ৰবাব টেঙা দুটা সৰি আছে ধুনীয়া ঘৰবোৰৰ দৰ্জাবোৰ সদায় ডাঙৰ হয় আৰু এইটো কথা মই ঘৰৰ কাৰণে কোৱা নাছিলোঁ বুজিছে আৰু হয় ভণ্টি একেবাৰে তুমি ঠিক কথাকে কৈছা দেখিবলৈ ধুনীয়া ঘৰবোৰত সদায় দৰ্জা ডাঙৰেই থাকে কাৰণ বতাহ সোমাব লাগিব নহয় কেতিয়াবা একেলগে দুই চাৰিটাও সোমাই যাব পাৰে মানে এনেকুৱা ডাঙৰ হৈ যায় আৰু বুজিছে ভণ্টি যে তুমি বুকুখন দেখাই ভাইৰেল হ'বলৈ গৈ আছা আৰু তোমাৰো যদি একেই হৈছে তোমাৰো যদি খজুৱতিটো অকণমান বেছি হৈছে তাত অকণমান তুমি ভোট জলকীয়া গুড়ি অলপ মাৰি দিবা অলপ আৰাম পাবা দেই